হেল্ল' গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাইছোঁ স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ দীপনয়না চেনেলটিলৈ আশা কৰোঁ সকলো ভালেই আছে আমি বাৰু ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত এয়া আজি মই আমাৰ বাগানখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া অপৰাজিতা ফুল দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে বেছি ফুলিছিলে এতিয়া অকণমান কমি গ'ল এতিয়া খৰালি কাল আহিলতো এতিয়া অকণমান ফুলটোৱে কমি গ'ল অকণমানি বাগানখন দেখাই আছোঁ ৰ'ব অকণমানি বাগানৰ সৰু সৰু অংশ ভোট জলকীয়া লগাই দিছোঁ ফল ধৰিছে আৰু কলি পেলাইছে ফুল কলি পেলাইছে এইবোৰত কিবা বেমাৰ লাগিছে ইয়া দেখিছেনে পাতবোৰ মানে মুজি মুজি যোৱাৰ নিচিনা হয় বহুত ডাঙৰ হৈছিলে অকণমান গছডাল কিন্তু বাকী আদাতে আকৌ কাটি দিলোঁ আকৌ নাই আকৌ এইখিনিৰ পৰা এনেকৈ বেমাৰ লাগিছে ইয়াত হালধি দি দিছোঁ ৰকচোন কি হয় চাই দিয়া গৈছে কিন্তু মানে সঠিক ৰিজাল্ট পোৱা নাই আপোনালোকে জানে যদি ক'বচোন কি হয় এই বেমাৰটো কিদৰে নিৰাময় কৰিব পাৰি এডালো সেই ঠিক তেনেকুৱাই এইবোৰ কাটি দিয়াৰ পিছত অকণমান আকৌ পাত আহিছে আৰু এইখিনি এইবোৰ কিনো ভাইৰাছ লাগিছে এইফালে এইকেইডালো ভোট জলকীয়া 10 জোপামান লগোৱা হৈছিলে যিয়ে নহওক ঘৰৰ বস্তু মানে দেখিবলৈ ভাল লাগে অকণমানেই হওক ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ এইফালে এটা টাবত লগাই দিছোঁ এয়া ধুনীয়া গজালি ওলাইছে আৰু এতিয়া বজাৰত বাৰু পোৱা যায় সহজলভ্যত পালেও ঘৰৰ ধুনীয়া আজিকালিতো চব বস্তু সাৰ মৰাই হয় আৰু এইটোত এনেকৈ লাই লগাই দিছোঁ লাই শাক ছটিয়াই দিছোঁ এইফালে এইটোও গজালি আহিছে এইটো দেখিছেনে পিঁয়াজ লগাই দিছোঁ এনেকৈ ঘৰত আনোতে পিঁয়াজটোৰ ওলাইছিলে সেইকাৰণে ইয়াতে লগাই দিছোঁ ভাল লাগে এইটো কেতিয়াবা কামত আহিব আৰু খাবলৈ ভাল লাগিব এইফালে এইডাল দেশী জলকীয়া এইডালটো অপৰাজিতা দেখিছে এইফালে এইবোৰ বেঙেনাৰ পুলি এটা অমিতাৰ পুলিও হৈছে বাৰু এনেকৈ বেঙেনাৰ পুলি লগাই দিছোঁ এইটা জলকীয়াৰ পুলি লগাব লাগিব ভালদৰে এইফালে এইবোৰ বেঙেনাৰ পুলি পাহাৰুৱা মাটিৰ টাইট সেইকাৰণে মানে ফচল তেনেকৈ পোৱা নাযায় এইডাল লিলি ফুল এতিয়া নাই বাৰু ফুল বাৰিষা যেতিয়া বৰষুণৰ হেৰিটো বেছি হয় তেতিয়া ফুলে বাৰু এইফালে তুলসী হৈছে এইডাল ইফালে এইটো ফুল এইটো নামটো কি নাজানো কিন্তু ইমান ধুনীয়া লাগে ফুলি দেখিবলৈ দেখিছেনে লাইটৰ নিচিনা পাতল বেগুনীয়া এইখনেই আমাৰ অকণমানি বাগিচা আছে আৰু দেশী জলকীয়া বেলেগত লগোৱা আছে এইখিনি আৰু ভিডিঅ' নকৰিলোঁ আৰু এইখিনি আৰু কিবা কিবি অকণমান খালী ঠাই আছে এইবোৰ দেখিছেনে এইবোৰত কিবা লগাব লাগিব ভাবিছোঁ আদা নহৰুকে অকণমান লগাই দিম কি টাব মানে কাৰ্টন এটা আনাইছে তাত মাটি ভৰাই সেইখিনিকে লগাই দিম আদাৰ পাতটো মানে মাছ জাল দিলে জলকীয়া জাল দিলে তাত দিলে খাবলৈ ভাল লাগে এইখিনিকে দেখুৱালোঁ সৰু অকণমানি বাগানখন এই জলকীয়াৰ এইটো যে বেমাৰ লাগিছে সেইটো জানিলে ক'বচোন মই আগতেও এবাৰ ক'লোঁ ক'বচোন যেনেকৈ মানে ইয়াক প্ৰতিপালন কৰা হৈছে সেই হিচাপত কিন্তু ফল পোৱা নাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই অপৰাজিতা ফুলৰ কিন্তু মহিমা বহুত গুণ বহুত এই অপৰাজিতা ফুল দেৱতাৰ তুল্য আমি মানুহে মানে একচুৱেলি পূজাতহে ব্যৱহাৰ কৰোঁ আমি মানুহে একচুৱেলি ল'ব নাপায় দুৰ্গা পূজাত এই অপৰাজিতা ডালেৰে নৱপত্ৰিকা বন্ধা হয় নৱপত্ৰিকাত মানে মা দুৰ্গাক দিয়া হয় আৰু এইটো মানে দুৰ্গা পূজাত কিন্তু এইটো মেইন হয় এইটো আৰু শেৱালি ফুল ভাল লাগে থাকিলে ঘৰত
এই বাগানখনত তেনেকৈ বেৰ লগাই দি দিছোঁ, নহ'লে ছাগলীৰ যি উৎপাত একো থাকিব নিদিয়ে, গোটেই শেষ কৰি পেলায়। সেইকাৰণে ভোট জলকীয়াকেইডাল কিবাকৈ মানে ঠিকেই আছে। এইটো জাৰ ফুলত পানী দিয়া, আগতে শাহুমা থাকোঁতে এইটো লোৱা আছিলে। শাহুমাই ফুল খুব ভাল পাইছিলে ন, খুব মানে ফুল লগাইছিলে, সেইকাৰণে এইটো থাকিলে পানীটো দিবলৈ সুবিধা হয়, মানে জোৰকৈ পানী পৰি নাযায়, তেতিয়া ফুলটো ভালে লাগে। আগতেতো মা থাকোঁতে ডালিয়া, নাৰ্জী, মানে এইবোৰ পিটুনিয়া এই ফুলবোৰ লগাইছিলে।